প্ৰিপাৰেশ্যন নহয়, এতিয়া তুংগত আমাৰ প্ৰচাৰ প্ৰিপাৰেশ্যন অলৰেডি হৈ গ'ল। আজিও আমি ইয়াত প্ৰায় 15-20খন সভা সমিতি ৰাখিছোঁ। যোৱাকালি 45খন সভা গাইছিলোঁ আৰু আটাইবিলাক সভাতে আমাৰ যথেষ্ট জনসাধাৰণৰ উৎসাহ উদ্দীপনা কাৰ্যকৰ্তা হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আৰু এই আমাৰ মিত্ৰগোষ্ঠী আমি ভাৰতীয় জনতা পাৰ্টি UPPL আৰু GSP যে বহুত শক্তিশালী, লগতে আমাৰ সমগণ পৰিষদো যে শক্তিশালী হৈ আছে তাকে উমান দিছে। আৰু আমাৰ আটাইবিলাক সভা সমিতি আপোনালোকে দেখিবলৈ পাইছে যে কিমান মানুহ ভৰ্তি হৈ আছে, মানুহ ওলাই আছে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়াৰ কাৰণে। আৰু সেইকাৰণে কৈছোঁ 1 তাৰিখৰ যি নিৰ্বাচন হ'ব, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, এক অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ আমাৰ মিত্ৰগোষ্ঠী সমৰ্থন হ'ব। আজি কিমানমান ভোট লৈ আপুনি জয়লাভ? মই 1 লাখৰ ওপৰত ভোট পাম। 1 লাখৰ চেনেলটো বড়ো চেনেল হয়, গতিকে বড়ো চেনেলৰ মাধ্যমেদি আপুনি বড়ো ৰাইজক কেনেকৈ আহ্বান কৰিব বিচাৰে? মই বড়ো ৰাইজক, জনগোষ্ঠীয় ৰাইজক মই আহ্বান জনাইছোঁ। মই একচুৱেলি বড়ো ভাষা ক'ব পাৰোঁ, কিন্তু মই গ্ৰামেটিকেল ভাষাটো ক'ব নোৱাৰোঁ। ভুলকৈ ক'লে একদম মোজাংমন বুলি ক'ব পাৰোঁ, মা জাগেন বুলি ক'ব পাৰোঁ, নেংনি নামা বুলি জানো, অংনি নামা ভৱেশ কলিতা। আমি ৰিকুৱেষ্ট কৰিছোঁ সমূহ জনগোষ্ঠীয় ৰাইজক যে বড়ো ভূমিৰ উন্নয়নৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া, UPPL, BJP আৰু GSP একত্ৰিত মানে আমি ইউনাইটেডলি এইবাৰ ফাইট কৰিছোঁ। এই ফাইটৰ এগেইনষ্টে থাকিব কংগ্ৰেছ, কমিউনিষ্ট, আজমল আৰু BPF। আৰু BPFৰ যিহেতু ইয়াত BPF আছিলে, বাকী দলবিলাক ইয়াত নাই। আৰু আশা কৰিছোঁ BPF যিহেতু সত্তাত নাই, পাৱাৰত নাই, এতিয়া আমি পাৱাৰত আছোঁ UPPL, BJP আৰু GSP। আৰু UPPL আৰু BJPৰ পূৰা তাগত দেখাই দিব আমাৰ জনসাধাৰণে। আৰু বহুদিনৰ পিছত এক দীৰ্ঘদিনীয়া আপচু নেতৃত্ব কৰি অহা প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত এইবাৰ BTCত আমি CM-জন পাইছোঁ। মই তেওঁক বেষ্ট অফ লাক দিছোঁ অন বিহাফ অফ মি আৰু অল BTC ৰাইজৰ হৈ। তেওঁৰ নেতৃত্বত আমাৰ এইকেইখন জিলাতো সুন্দৰভাৱে ডেভেলপমেণ্ট হওক। আৰু এই আজি পিচ এণ্ড ডেভেলপমেণ্টৰ কাৰণে BTR চুক্তি হৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। সেই পিচ আৰু ডেভেলপমেণ্টৰ স্বাৰ্থতে BTRৰ সমগ্ৰ অঞ্চল বিকশিত হওক, ডেভেলপমেণ্ট হওক, তাকে আজি পবিত্ৰ দিনত কামনা কৰিছোঁ। 100+ আমাৰ যি মিছন আছে 100+ আমি 100% এচিভ কৰিম। হাগ্ৰামাই শূন্য মাৰিব, এইটো লিখি থওক। BPF এইবাৰ বিগ 0, UPPL BJPৰ হ'ব জয়, BPFৰ হ'ব পৰাজয়। আৰু কনফিডেণ্টলি মহাজোঁটৰ চৰকাৰ হ'ব অসমৰ। মহাজোঁট নাই, মহাযুঁজ, মহা মিছা আৰম্ভ কৰিছে। মহা মিছা, মিছাটো কেতিয়াও সঁচা নহয় না, মিছাই হৈ থাকিব। আৰু AJPৰ ওপৰত আপুনি কি ক'ব লগা আছে? AJP নে AJP? এই তেওঁলোকে খাতা খুলিব নোৱাৰে, নাই দেখোন নিষ্প্ৰভ। এতিয়া শুনা পাইছোঁ চবলৈ লগ লাগিছে।